মোৰ হাতত এটা প্লেন আছে। লথুকণহঁতৰ বাৰীৰ পিছফালে লথুকণহঁতে ৰঙালাও খেতি কৰিছে আৰু পিছবেলা সময় খেতি নাথাকে। মই এটা কথা ভাবিছোঁ, আমি পিছবেলা সময়তে মনে মনে গৈ লথুকণহঁতৰ বাৰীৰ পৰা ৰঙালাও 2-3টা উঠাই বজাৰত বিক্ৰী পেলাই দুটকামান ঘটিব পাৰোঁ। সিহঁতৰ কি কওঁ? ৰঙালাও বহুত দাম, কিন্তু বজাৰত বিকিলে দুটকামান পাম। পক, তই ঠিক কথাই কৈছ। পিছে হেৰি, কোনোবাই দেখিলে আকৌ এই ৰাম পিহন দিব আকৌ, সেইটো চাই ল'বি এবাৰ। নক, এটা কথা নাপাহৰিবি, দাইকে আগে জিখে। য়েছ পক, তই ঠিক কথাই কৈছ। मेरी सपनों की रानी कब आएगी तू, मेरी सपनों की रानी कब आएगी तू, सलिया सलिया। ओ एक लड़की को देखा तो ऐसा लगा जैसे खिलता गुलाब, जैसे शायर का ख्वाब, जैसे उजली किरण, जैसे बन में हिरन, जैसे मंदिर में हो एक जलता दिया हो, एक लड़की को देखा तो ऐसा लगा। ओय तहलटा किरण तहलटा কালি বজাই গান গাই গাই জুকাই পেলাই ৰসকি জুকাই পেলাই ৰ তই দুটা কাটি জুলাই দি আছো ৰ তই দুটা কাট জুকাই লৈছ কাট জুকাই লৈছ নমলি জুকাই লৈছ ৰ ভাল জলকীয়া জুকাই লৈছ দুটা কাটি একা ভাল খেদিম ৰ জুকাই পেলাই চাই জুকাই পেলাই হে কাম বন নাই দিন কেটা ঠিক সাজি ৰ আৰু মাই দিয়া আগতে উঠি পলুৱাই ভাল ঐ পলা 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 পলুৱাই ভাল অলগত কেইটা বেলেগ কাম নাই আৰু ছোৱালী জুকাই পেলাই আজি পাইছে ঠিকছে এটা আৰু দিব লাগে অসভ্য কেইটা হ'ব বল তোৰ বাটৰ কচু গাত ঘঁহি নলওঁ আমাৰ নিজৰ কাম কৰিব লাগে বই দিয়ে হ'ব নহ'লে আমাৰ বল পকা পকা ৰঙলাও খাবলৈ বৰ ধুনীয়া পকা পকা ৰঙলাও বিকিবলৈ বৰ ধুনীয়া অৱশেষত মোৰ ৰঙলাও খেতি দৰা ৰঙা ৰঙা হৈছে আৰু লাহে লাহে এই গোটেই খোপা বজাৰত নি পেলাই বিকিব পাৰিলে ভালকে দুটকামান পাম পইচা ৰঙা ৰঙা ৰঙলাও তহঁতি দিবি মোক পইচা তহঁতৰ পইচায়ে ল'ম মই ধুনীয়া ধুনীয়া বস্তু এতিয়াহে মজা লাগিব আৰু এসপ্তাহমান ৰৈ দিওঁ তেতিয়া এই গোটেই ৰঙালাও খোপা ৰঙা হ'ব তাৰ পাছত মই বজাৰলৈ লৈ যাম কি যে মজা লাগিছে ভাবি ভাবি মজা লাগিছে এবাৰ আৰু ভাল মুনাফা এটা কমাম ইয়াহু এতিয়া যাওঁ ভাতটো খাই থৈ আহোঁগৈ দিনটোৰ বেছিভাগ সময়চোন মই এই ৰঙালাও খেতিৰ মাজতে মাথা খুহি যাওঁ ভাতকেইটা খাই দিওঁগৈ নহ'লে আকৌ মই ক্ষীণাই যাম এই টেকেল নিচিনা পেটটো মই একেদিনাই বনোৱা নাই নহয় বহুত কষ্ট আছে আকৌ ভাত খাবলৈ এৰি দিলে আকৌ ক্ষীণাই যাম আৰু পেটটো সৰু হৈ যাব সেইটো কাৰণে ধুনীয়াকৈ গৈ ভাতকেইটা খাই থোৱাকৈ ভাল এতিয়া নিক্ষীণাওঁ আৰু মই টেকেল নিচিনা পেটটো সৰু হৈ নাযায় ভাতটো খাই অহাকৈ ভাল ঐ লোক চাহ কিমান লাগে কামত লাগ 2-3টা ৰঙালাও উঠা আৰু দৌৰ মাৰোৱা লথুকণ অহা আগতে পিছে কোনটো উঠাবি ইয়াতচোন গোটেই খোপাই ধুনীয়া এই ৰঙাকেইটা উঠাবি নে ডাঙৰ ডাঙৰ সেই আধা পকাকেইটা উঠাবি ঐ মহামূৰ্খ পকা কেঁচা চাহ দিব নালাগে 2-3টামান উঠা আৰু দৌৰ মাৰ সেইবোৰ কৰি থাকিলে ফচিবি লাষ্টত চাব নালাগে দুটামান উঠা আৰু দৌৰ মাৰ মোৰ দৌৰ মাৰিম এতিয়া এই ৰঙা দুটা আৰু সেই ডাঙৰ আধা পকা এটাকে লৈ যাওঁ ৰহ উঠা মই 2টামান উঠাওঁ এনেকে ৰখি থাকিলে কিন্তু ফচিবি মই 2-3টামান উঠাওঁ তই 2-3টা উঠা ৰখি থাকো দৌৰ মাৰো উঠা লগালগ ঐ তহঁতি কাৰ বাৰীৰ পৰা ৰঙালাও চুৰ কৰ হা কাৰ বাৰীৰ পৰা ৰঙালাও চুৰ কৰ ৰ তহঁত দুটা কাজি ৰ এক পিটন দিব লাগিব লথুকণক চিনি পাই যাবি ৰ কাৰ বাৰীৰ পৰা ৰঙালাও চুৰ কৰিবলৈ আহিছ ৰ তই দুটাকেইটা এতিয়াই দি আছো ৰ মছলা পলুৱাই ভাল পলা পলা ৰামধৰণ দিব নহ'লে এতিয়া পলুৱাই ভাল পলা
লাগিছ ৰ তহঁত দুটাক দি আছো ৰ আজি বাৰু তহঁত দুটা পলালি আকৌ যদি নেক্সট টাইম তহঁত দুটাক মোৰ এই ৰঙালাও খেতিৰ মাজত পাওঁ তহঁত দুটাক মই সুখে নেৰিছোঁ লথৌকণক চিনি পাই যাবি যোনদিনা হাতত লাগিবি হেল্ল' বন্ধুসকল ভালনে আপোনালোকৰ কিনো ক'ব মই ৰঙালাও খেতি অকণমান গৈছিলোঁ ধুৰন্ধৰ দুটা আহি পেলাই ৰঙালাও মোৰ চুকনিব খুজিছিলে দিলোহেঁতেন পিটন পলালে ভালনে আপোনালোকৰ প্লিজ বন্ধুসকল যদি আজি আমাৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ 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 আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰক আৰু আগন্তুক দিনতো যদি আমাৰ ভিডিঅ'বিলাকৰ চাই থাকিবলৈ মন আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰক তেতিয়া নতুনকৈ আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব আপোনালোক ৰখ দেই বন্ধুসকল মই এতিয়া যাওঁ আমি আকৌ আহিছোঁ নতুন এটা এপিছ'ডত এতিয়া আপোনালোক ৰখ আৰু আপোনালোকক আগন্তুক দিনত কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকে সেই বিষয়ে কমেণ্ট কৰি যাব পাৰে আৰু আপোনালোকে বিচৰা ধৰণৰ ভিডিঅ' বনাবলৈ আমি যত্ন কৰিম এতিয়া বাই আমি আকৌ আহিছোঁ নতুন এটা খণ্ডলৈ